sugar, there's a reason why we lose. হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সময় হৈছে এতিয়া আপোনালোকে চাব পাৰে 10টা বাজে আৰু 10 মিনিট আছে। আৰু এতিয়া আমি ওলাই যাম পেংগং লেকলৈকে। আজি এতিয়া বৰ্তমান ইয়াৰ পৰা লাগিব 3 ঘণ্টামান লাগিব, কাৰণ কিমান 200 কিলোমিটাৰ মানৰ ৰাস্তা হয়। তো এতিয়া ওলাই যাওঁ। কাপোৰ চাপোৰ পিন্ধিলোঁ, সিহঁতে কাপোৰ পিন্ধি আছে। বাকী ৰুমৰ অৱস্থা চাওক, ক'ৰ বস্তু ক'ত পৰিছে একো হিচাপ নাই। এইবিলাক কালি বঢ়িয়াকৈ সামৰি কিনে গোটেইখিনি লৈ যাব লাগিব। আজি লাষ্ট ষ্টে হয় ইয়াতে, ঘূৰি আহিম। ঘূৰি আহি কিনে কালি আকৌ ওলাই যাম ইয়াৰ পৰা, মানে ৰিটাৰ্ণ টু হোম। আৰু মই ভাবিছোঁ কিবা এটা কথা ভাবি আছোঁ। সেই কথাটো মই আহি কিনে আবেলি আপোনালোকক জনাম। যদি এইটো মানে হৈ যায় তেনেহ'লে আবেলি মই এই কথাটো জনাম আপোনালোকক। আৰু বাকী এইখিনিয়ে, এতিয়া ওলাই যাওঁ। সিহঁতে ৰেডি হৈ আছে। বাকী বাইককেইখন বাহিৰতে ৰখা আছে কালিৰ পৰা। এতিয়া গোটেইকেইটাই ৰেডি হৈ কিনে ওলাই আহিলোঁ। সেইফালে দুজন ওলাই আহিছে, বাকী নিপতে কিবা আনিব গৈছে আহিল। এইফালে জেমছদা ৰেডি হৈ আছে। এতিয়া ওলাই যাওঁ পেংগং লেকলৈকে। আজি অলপ টাইম লাগিব, ৰাস্তাও যিহেতু বেয়া। লাহে লাহে যাই থাকিম, টেনশ্যন নাই। আৰু আগতে যাই কিনে ফিল আপ কৰি ল'ব লাগিব। দিয়ক অঁ, মইবিলাক নালাগে ককাইটি, নালাগে। মই এইবিলাক নোখোৱাকৈ আহিলোঁ, নোখোৱাকৈ যাম। পাহাৰমেন ঠিকে চলি আছে নেকি? ষ্টাৰ্ট কৰোঁ। জয় কৰিম। 12 দিন জয় কৰি আহিলোঁ, আজি জয় নকৰিম নেকি? আৰু মই একে মানুহ গোটেইকেইটা ওলাই আহিলোঁ যাবৰ কাৰণে। বাকী কিনে ছাৰ ঠিকে আছে? হাত ধৰি আছে নেকি? বাকী ছাৰ কি হে, কি খাই আছে এইটো? কি খাই আছে এইটো? হয়নে নেকি? 8 নম্বৰ হৈছে ন? 8 নম্বৰ হৈছে ন আপোনাৰ? হয় নেকি? মানে ললিপপ খাই থাকে ন? বাকী ছাৰ আপুনি ললিপপ খোৱা নাই নেকি? নাখায় নেকি? বাকী বঢ়িয়া। এতিয়া ওলাই যাওঁ গোটেইকেইটাই। আগত ফিল আপ কৰিম, ফিল আপ কৰি কিনে তাৰ পৰা আৰু নৰখোঁ ক'তো, একেৰাহে যাব ট্ৰাই কৰিম। ৰখিলে বাৰু কথা নাই, কিন্তু একেৰাহে যাব পাৰিলে ভাল আৰু সৰু নৰখাকৈ। ৰাস্তা অলপ বেয়া বুলি শুনিছোঁ। ৰাস্তা কি হয় কি নহয় গোটেইখিনি চেক কৰি চাব লাগিব। আৰু আজি ব্ৰেকটো ধুনীয়াকৈ লাগি আছে, ব্ৰেক পেডটো চেঞ্জ কৰাৰ কাৰণে। ৰ'দটো ধুনীয়াকৈ ওলাই আছে, বতাহটো মাৰি আছে, ঠাণ্ডা গৰম দুইটা লাগি আছে গাত। অঁ, আৰু পেট্ৰল দিয়া মানুহ এই ছোৱালীজনী আছে, বেলেগ এই দুটা কাউণ্টাৰত মানে কি এজনী ছোৱালীয়ে তেল দি আছে, বাকী সেই দুজনী ফালে বহি আছে। চাগে আৰু ডিপাৰ্টমেণ্টৰ ডিজেল নেকি? কিন্তু ইয়াতে প্ৰিমিয়ামত মানুহ নাই, গোটেই মেচিনটো মানে এনেই পৰি আছে। সেইফালে এটা মেচিনত এজনীয়ে দি আছে। তাৰপৰা আমি ওলাই দিলোঁ, তেল নভৰাওঁ ইয়াতে। মানে ইমান দেৰি ৰখিব নোৱাৰি, গাড়ী পূৰা ভিৰ লাগি আছে। কাৰণ ইয়াতে যদি আমি ৰখোঁ, আমি আগত দেৰি হৈ যাব যাই পোৱাতে। সেইকাৰণে তাৰ পৰা ওলাই দিলোঁ, ইয়াতে তেল নভৰালোঁ। মানে দুটা কাউণ্টাৰত এজনী ছোৱালীয়ে তেল দি আছে, ক'ত আৰু হ'ব। আৰু গাড়ী ভিৰ হৈ আছে একদম, গাড়ী পূৰা জাম লাগি আছে। সেইকাৰণে নৰখিলোঁ আৰু তাৰ পৰা ওলাই আহিলোঁ। বাকী এইটো পেট্ৰল পাম্পতো দুজনী ছোৱালী আছে, কিন্তু দুটা কাউণ্টাৰত দুটা ছোৱালী, তাতে দুটা কাউণ্টাৰত এটা ছোৱালী আছিলে। সেই গাড়ী বেছি ইয়াতে ভিৰ নাই, ইয়াতে ভৰাই লওঁ, বেছি সময় নালাগে। ভৰাই কিনে ইয়াৰ পৰা ওলাই দিম। তিনিখন বাইকতে ফিল আপটো হৈ গ'ল। এতিয়া যাওঁ জেমজাক পিছা কৰি মানে আমি যদি চিনি নাপাওঁ ৰাস্তা কোনটো হয়, দূৰ আছে ইয়াৰ পৰা। এতিয়া ওলাই যাওঁ তিনিখন বাইকে। আগত যাই কিনে লগ পাই আছোঁ। আপোনালোকে ভিডিঅ'টো বঢ়িয়াকৈ চাই থাকক। বাকী বতৰটো ধুনীয়া বতৰ হৈ আছে, ৰ'দ দি আছে, ঠাণ্ডা ঠাণ্ডা বতাহ এটা মাৰি আছে। আৰু সেই দূৰণিৰ পাহাৰবোৰত একদম গ্লেচিয়াৰৰ পাহাৰবোৰ দেখা পাই আছোঁ। একদম মানে মাইণ্ডটো একদম ফ্ৰেছ হৈ আছে। পাহাৰকেইখন মানে দেখিয়ে ভাল লাগে। আৰু এইফালে জেমছদাই এইখন নিজৰ বিচখন পূৰা একদম ফালি আছে। চাউণ্ড শুনক এইখন বাইকৰ চাউণ্ড।
বাকী এইকেইদিনটো সৰু সৰু ওচৰে পাঁজৰে ঘূৰি আছিলোঁ 20-30 কিলোমিটাৰৰ কাষে কাষে ঘূৰি আছিলোঁ মানে ওচৰৰ জেগা চাই আছিলোঁ কালি গ'লোঁ খাৰডুংলা যোনটো আছিল 39 কিলোমিটাৰ্ছ আৰু তাৰে আগৰ দিনাখন ইয়াতে আহিছিলোঁ 3D স্কুলখন ওচৰে পাঁজৰে ঘূৰি আছিলোঁ কিন্তু আজি লং মাৰি আছোঁ পূৰা একদম মাইণ্ডটো ফ্ৰেছ হৈ আছে ক্ৰুজিং কৰি বঢ়িয়া লাগি আছে আৰু ইফালে আকৌ জেমছ দা আছে জানে বহুত ডাঙৰ ৰাইডাৰ হয় তেওঁক দেখি কিনে আৰু জোচ আহি আছে পূৰা তেওঁকে ফ'ল' কৰি আছোঁ বঢ়িয়া আৰু একদম বাকী মই আগত ওলাই আহিলোঁ সিহঁত দুজন পিছফালে আছে মানে দুইখন বাইক পিছফালে আছে তিনিজন মই আগৰ ফালে অলপ স্পীডত ওলাই আহিলোঁ বাকী কি ক'ম মানে ফিলটো বেলেগ আজি পেংগং যাই আছোঁ 3D মুভিখনৰ যোনটো লাষ্ট চিন ক্ৰিয়েট হৈছিলে সেই জেগাটোত আজি যাই আছোঁ এতিয়া বৰ্তমান চাওঁ কেনেকুৱা লাগে আৰু তাৰে কয় যে মানে পানীটো পূৰা স্কাই ব্লু হয় ওপৰৰ যোনটো আকাশৰ যোনটো কালাৰ সেইটো ডাইৰেক্ট মানে তলত পানীত ৰিফ্লেক্ট কৰে আৰু জিৰ' পলিউশ্যন মানে পলিউশ্যন একদমেই নাই জিৰ' পলিউশ্যন পূৰা পানীটোত এতিয়া চাওঁ কেনেকুৱা লাগে যাই কিনে হোপফুলি ভাল লাগিব এই ৰাস্তাটোত যিমান গছ দেখা পাইছে এইবিলাক চব গছ আপেলৰ হয় চব গছ এতিয়া ছিজন নহয় বুলি শুনিছোঁ মানে এইবিলাক নহয় এইবিলাক যোনবিলাক চাপৰ গছ আছে এইবোৰ মই দেখাই আছোঁ আপোনালোকক একজেক্টলি এইবিলাক যোনবিলাক চাপৰ গছ আছে এইবিলাক চব আপেলৰ গছ হয় মানে এতিয়া ছিজন নহয় ভাবক না গোটেই ৰাস্তাত আমাৰ অসমত কি ৰাস্তাত আছে ফুলৰ গছ আছে বা বেলেগ গছ আছে এতিয়া ৰাস্তা আপেলৰ গছ আছে ৰাস্তাত বোলে এনেই পৰি থাকে বোলে আপেলবোৰ আজি এতিয়া বৰ্তমান অলপ ঠাণ্ডাও লাগি আহিছে যিমান মানে যাই আছোঁ আৰু আজি থাৰ্মাৰটো পিন্ধিব পাহৰি গ'লোঁ মই জাষ্ট টি চাৰ্টটো লগাই কিনে পেণ্টটো পিন্ধি কিনে আহি গৈছোঁ আৰু জেকেটটো পিন্ধি কিনে আহি গৈছোঁ মানে এতিয়া লাহে লাহে মানে ঠাণ্ডাটো লাগি আহি আছে এতিয়া মানে কি ক'ম আৰু থাৰ্মাৰটো পিন্ধিব পাহৰি গ'লোঁ এইটো পিন্ধি আহিলে কথাই নাছিলে এতিয়া হ'ব একো নাই বাৰু ইমান এটাও ঠাণ্ডা লগা নাই যদি এইটো ঠাণ্ডা চলি থাকে তেনেহ'লে টেনশ্যন নাই আৰু ইয়াৰ পৰা পেংগং TSO আছে 103 কিলোমিটাৰ বহুত ভাল টাইমতে কভাৰ হৈ যাব এতিয়া ডিষ্টেঞ্চ বহুতখিনি কভাৰ কৰিলোঁ আমি কম টাইমত বাকী পাহাৰৰ ৰাস্তা ষ্টাৰ্ট হৈ গৈছে ওপৰত উঠি আছোঁ এতিয়া লাহে লাহে বাকী দুইখন বাইক আগত যাই আছে এতিয়া মই আগত যাই আছিলোঁ আগত গৈ থাকিলে মানে ক'ত ৰখিব লাগে গম নাপাওঁ কাৰণে এতিয়া মই সিহঁতক ফ'ল' কৰিছোঁ সিহঁতৰ পিছে যাই আছোঁ এতিয়া বৰ্তমান আৰু টাৰ্ণিংকেইটা আজি অলপ শ্বাৰ্প আছে টাৰ্ণিংবোৰ লাহে লাহে যাব লাগিব আৰু এতিয়া বেছি নাই আৰু দূৰ 100 কিলোমিটাৰমান আছে আৰু আমি বহুত কম সময়তে বহুত ডিষ্টেঞ্চ আমি কভাৰ কৰি লৈছোঁ বাকী জেমছ দা মানে কালিয়ে কৈছিলে যে মোৰ মতে যদি যোৱা সোনকালে যাই পাবা বাকী একো টেনশ্যন নাই এতিয়া তেওঁৰ মতে পিছে যাই আছোঁ কাৰণে বেছি সময় লগা নাই বহুত কম সময়তে বহুত ডিষ্টেঞ্চ কভাৰ কৰি আছোঁ আমি হ'ব পাৰে পাহাৰৰ ৰাস্তা কিন্তু ৰাস্তাবোৰ একদম ফিনফিনীয়া মানে এটা শিলৰ ৰাস্তাৰ মাজত পৰি নাই পূৰা একদম ৰাস্তা ক্লিন কৰা আছে বাকী এই পাহাৰকেইখন চাওক কি মজা লগা হৈ আছে মানে ড্ৰাই হয় গোটেই পাহাৰকেইখন মানে ধুনীয়া লগা মানে নাভাবিব যে গোটেই পাহাৰখন এখন বালিৰ হয় বা মাটিৰ হয় এই গোটেই পাহাৰখন গোটেই মানে সেয়া শিলৰ হয় পাহাৰখন গোটেই শিলৰ পাহাৰ হয় ইয়াৰ পৰা যদি ভাঙি পৰে মাটি খহি নপৰে শিল মানে ডাঙৰ শিল খহি পৰিব এইটো মাটি অলপো নাই সেইখন সন্মুখৰ পাহাৰ এইকেইখন যোনবিলাক দেখা পাইছে আপোনালোকে ভাবিব পাৰে এইবিলাক চব মাটিৰ পাহাৰ কিন্তু নহয় এইবিলাক চব শিলৰ পাহাৰ হয় ৰাস্তা চাওক কি ধুনীয়া মানে পাহাৰত এনেকুৱা ৰাস্তা পাম বুলি এক্সপেক্ট কৰিবই নোৱাৰে আৰু কালি জেছ ফিল্মছৰ মই মানে ফ'ল' কৰোঁ ৰাইডাৰ বহুত ডাঙৰ এটা তেওঁৰ মই কালি এটা পডকাষ্ট এটা চাই আছিলোঁ পডকাষ্টটো পুৰণা হয় কিন্তু মানে চাই আছিলোঁ মই পডকাষ্টটো তেওঁ কৈছে যে 2016-17 বা 15 যোনটো লেহ লাডাখ আছিল আজিৰ দিনত সেইটো একোৱেই নাই এইবিলাক ৰাস্তা আগতে পূৰা ৱাটাৰ ক্ৰছিং আছিলে অফ ৰ'ডিং আছিলে এতিয়াতো ৰাস্তা চব আপোনালোকৰ একদম চব বনাই দিছে কনক্ৰিট কৰি কিনে পূৰা ফিনফিনীয়া কৰি দিছে আগৰ লেহ লাডাখত মানে এইবিলাক একোৱেই নাছিলে এতিয়া আপোনাৰ পানী যোৱা ৰাস্তা বেলেগ আপোনালোকৰ পাইপ বহাই দিছে যে ওপৰৰ পৰা যদি গ্লেচিয়াৰৰ পানী ওলাই আহি কিনে পানীটো বেলেগ চাইডে পাইপেদি যাই কিনে বেলেগ চাইডে পৰিব আগতে সেইবিলাক নাছিলে আগতে ডাইৰেক্ট ওপৰৰ পাহাৰৰ পানীবোৰ আহি কিনে ডাইৰেক্ট ৰাস্তাৰ মাজত পৰা আছিলে
বাকী ইয়াতে এটা ৱাটাৰ ক্ৰছিং আছে সৰু চাই উঠাই দিলোঁ ওপৰতে আৰু এটা প্ৰব্লেম হৈ গ'ল মোৰ মই গ্লাভছযোৰ ৰাখিছিলোঁ টেবুলত আৰু গ্লাভছযোৰ আনিব পাহৰি গ'লোঁ আৰু ইয়াতে এতিয়া টেম্পাৰেচাৰ বহুত কম চলি আছে মোৰ একদম হাত অৱস্থা বেয়া হৈ গৈছে ঠাণ্ডাতে একদম হেণ্ডেল ধৰিব পৰা নাই মই এইটো গেয়াৰটো প্ৰব্লেম দি আছে মানে এতিয়া মোৰ হাত চাত একদম কাম নকৰা হৈ গৈছে পূৰা ঠাণ্ডা পৰি গৈছে মানে প্ৰব্লেম লাগে না টেবুলতে ৰখা আছিল অহাৰ টাইমত মই আনিম বুলি ভাবিলোঁ পাহৰি গ'লোঁ হেলমেটটো লৈ গুচি আহিলোঁ হাতত অকল গ্লাভছযোৰ আনিব পাহৰি গ'লোঁ আহি পালোঁ চাংলা পাছ এইটো আছে অল্টিটিউডটো 17,688 ফিট আছে এইটো মানে গ্ৰাউণ্ড লেভেলৰ চি লেভেলৰ পৰা ওপৰত আছে এইটো আৰু ঠাণ্ডাটো ইয়াতে বহুত বেছি মানে মই গ্লভছযোৰ আনিব পাহৰি গ'লোঁ গ্লভছযোৰ ৰাখিছিলোঁ টেবুলত হেলমেটটো আনোতে গ্লভছযোৰ আনিবই পাহৰি গ'লোঁ এতিয়া মানে হাতবোৰ একদম পূৰা পচি গৈছে কাম নকৰা হৈ গৈছে চাওঁ এতিয়া কি কৰোঁ এতিয়া গ্লভছ যদি পাওঁ ক'ৰবাত গ্লভছ এযোৰ কিনি লওঁ জাষ্ট অলপ বচাব চাওঁ আছেনে নাই আৰ্মিজনে ক'লে তলত আছে তাতে পাব বাৰু চাওঁ গ্লভছ এযোৰ লাগিব নহ'লে হাতখন যদি ইউজ কৰিব নোৱাৰোঁ বাইক চলোৱা টাইমত কাম নাই তাতে চাওঁ আছেনে নাই সুধি লওঁ ইয়াতে সুধিলোঁ এইযোৰ পাই গ'লোঁ গ্লভছ 250 ল'লে হ'ব তেতিয়া কাৰণে কাম চলি যাব জাষ্ট হাৱাটো ভিতৰত নোসোমালে হ'ল বেলেগ একো প্ৰব্লেম নাই নহ'লে যদি হাতখন দি হেণ্ডেলডাল ধৰিব নোৱাৰোঁ তেনেহ'লেতো একো কামেই নাই মানে কিবাকৈ এইখিনি আহিছোঁ আৰু ভিতৰত থাৰ্মাৰটো পিন্ধিব পাহৰি গ'লোঁ ভাবা নাছিলোঁ ইমান ঠাণ্ডা আছে বুলি এতিয়া কথা নাই গ্লভছযোৰ পাই গ'লোঁ অলপ ছেফ হ'ব People to have in India. I tried to rent, I tried to buy. They say no. How many mileage give? Not possible. There are few, right? A few African things like this in India, but very difficult to rent or buy. How much it cost in your place? It's like similar price like in my country. It's Yes. like a pallet 350, something like this. Same level. 350 okay Yeah. This is 2-cylinder bike or 3-cylinder? It's two. This one. 2-cylinder right This one is mine, Tiger. This one is yours. Three Tiger. Wow. Beautiful. Thank you. চ' এই মানুহজন আহিছে ডাইৰেক্ট ছুইজাৰলেণ্ডৰ পৰা বাইক পাৰ্চেল কৰি মুম্বাইলৈকে তাকে এইখন চাওক বাইকখন আফ্ৰিকান টুইন কি বাইক এইখন আৰু এইফালে এইখন আছে টাইগাৰ আমাৰ ছাৰ দুখন বাঘ তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ গ্লভছ আহি গ'ল টেনশ্যন নাই এতিয়া এটলিষ্ট অলপ হ'লেও বচাব 250 টকা লৈছে 250 টকাত ইয়াতকৈ কি পাম আৰু জাষ্ট ঠাণ্ডা বতাহটো ৰখালে হ'ল বাকী মানে আজি দিনটো শনি থাৰ্মাৰটোও পিন্ধিব পাহৰি গৈছোঁ গ্লভছো আনিব পাহৰি গৈছোঁ এতিয়া গ্লভছ পাই গ'লোঁ আৰু এইমাত্ৰ এইজন মানুহজনক লগ পালোঁ ফৰেনৰ পৰা আহিছে ছুইজাৰলেণ্ডৰ পৰা বাইক পাৰ্চেল কৰি কিনে মানে কি বাইক এইখন আফ্ৰিকা টুইন হণ্ডাৰ হয় বাইকখন মানে ধুনীয়া হয় বাইকখন চাওক বাইকখন কি মজা লগা হৈ আছে কিমান জানো 20 লাখ অলপমান দিলে হেৰি পায় কি পায় ফৰ্চুনাৰ অঁ ফৰ্চুনাৰ পায় নেকি ফৰ্চুনাৰ নাই আধা আৰু দিব লাগিব ফৰ্চুনাৰত ওপৰৰ পৰা তললৈ নামি আহিলোঁ এতিয়া ঠাণ্ডাটো অলপ কমি আহিছে মানে ওপৰত গ'লে অল্টিটিউডটো হাই হৈ যায় আৰু যোনটো চাংলা পাছ আছিল চাংলা পাছৰ সেইটো দেখা পালে অল্টিটিউডটো কিমান হাই আছিলে অলমষ্ট 17,600 অলমষ্ট কিবা তেনেকুৱা আছিল মই পাহৰি গ'লোঁ বাকী একো নাই এতিয়া যাই থাকোঁ আৰু 70 কিলোমিটাৰ্ছমান বাকী আছে পেংগংলৈকে একদম তালৈকে যাওঁ আৰু সন্মুখৰে পাহাৰবোৰ গোটেই গ্লেচিয়াৰ দি ভৰ্তি হৈছে ইয়াৰ পৰা মই দেখা পাই আছোঁ আপোনালোকে কেমেৰাত দেখা নাপাব সন্মুখৰ কেইখন নহয় তো বেক চাইডৰ পাহাৰকেইখন ওলাই আছে অলপ গোটেই মানে গ্লেচিয়াৰ দি ভৰ্তি হৈ আছে বাকী এই লেকটো চাওক কি ধুনীয়া লগা হৈ আছে আকাশৰ যোনটো নীলা পানীত পৰি পূৰা ৰিফ্লেক্ট কৰি আছে মানে এনেকুৱা লগা হৈছে যে এইটো মিনি পেংগং লেক হয় কি ধুনীয়া লগা হৈছে চাওক পানী আৰু এয়া পানী আপুনি ডাইৰেক্ট আহি কিনে খাব পাৰে এইবিলাক শিল যোনবিলাক নদী আছে না সৰু সৰু নদী ঝৰ্ণাবোৰৰ পৰা এইবিলাক আহি কিনে ইয়াতে পৰে পানীবোৰ আৰু এনেকৈ ওলাই যায় পানীবোৰ ইয়াৰে যোনবিলাক পানী হয় পূৰা ফিল্টাৰ হৈ আহে ইয়াতে পলিউশ্যন জিৰ' লেহ লাডাখত পলিউশ্যন জিৰ' আপুনি ইয়াতে ডাইৰেক্ট খাই দিব পাৰে ইয়াৰে পানী ৱাটাৰ ক্ৰছিং পালোঁ ৱাটাৰ ক্ৰছিংটো বহুত ডাঙৰ হয় এইটো তো
ফাৰ্ষ্ট এইটো ইমান ডাঙৰ ৱাটাৰ ক্ৰচিং পাছ কৰিলোঁ বঢ়িয়া লাগিল একদম ওপৰলৈকে পানী আহি গৈছিল ভৰিৰ আৰু তলৰ ব্ৰেকডাল কাম কৰা নাই টোটেলি পিছফালৰ ব্ৰেকডাল আগৰ ব্ৰেকডাল মাৰি আছোঁ প্ৰব্লেম হৈ আছে আৰু আহি এটা জেগাত ৰখি দিলোঁ অলপ মানে পিছফালটো অলপ বিষাইছে আজি জেমছ দায়ে কৈছে মোক ফ'ল' কৰিলে হ'ল জেমছ দাৰ এইখন টাইগাৰ 900 cc বাইক ঠেকচাত পৰিলে মানে গাঁতত পৰিলে মানুহটো সোমাই কিনে ওলাই আহে আমাৰ হিমালয়ান কেইখন ভাল বাইক হয় এতিয়ালৈ একো প্ৰব্লেম দিয়া নাই সোমালে ভিতৰত ব্ৰেকটোৱে অলপ প্ৰব্লেম দি আছে ন' ডাউট সোমালে ঠেকচাটো একদম মানে গোটেই বডি চডি লৰি যায় এই কি এইখনৰ কথা কি ক'ম আৰু তেওঁ কৈ আছে বলা যাই থাকোঁ আৰে নহয় আমাৰ বাইকখন সেই বাইক নহয় কি ক'ম আৰু এতিয়া বঢ়িয়া লাগি আছে যাই আছোঁ এতিয়া পেংগংলৈকে আৰু ভিউটো চাওক ইয়াৰ পৰা কি ভিউ আৰু তাতে পানী চানী খালোঁ ৰখি কিনে অলপ দেৰি অলপ ৰেষ্ট ল'লোঁ লৈ কিনে আকৌ এতিয়া তাৰ পৰা ওলাই আহিলোঁ আকৌ দুৰ্ভোগ নামৰ জেগা এটা আছে যদি তাতে কিবা খোৱা হয় তাতে খাম বাকী মুখত এটা চকলেট ভৰাই লৈছোঁ মুখখন শুকাই গৈছিল এতিয়া আগলৈ যাওঁ যাই কিনে দুৰ্ভোগত যদি কিবা খাই তাতে খাম নাখালে একদম ডাইৰেক্ট পেংগঙত খাম পেংগঙত এতিয়া খোৱা জেগা আছেনে নাই সেইটো নাজানো কিন্তু থাকিব লাগে টুৰিষ্ট প্লেচ হয় দুৰ্ভোগত ভাল আছে বোলে খোৱা লোৱা কৰাৰ কাৰণে পেংগঙতে যাই কিনে খোৱাটো কৰি দিম বঢ়িয়াকৈ জাষ্ট অলপ আগতে দুৰ্ভোগ নামৰ যোনখন চহৰ আছিল সেইখন চহৰ ক্ৰছ কৰি আহিলোঁ এতিয়া এইখিনিৰ পৰা মানে হিলি এৰিয়া নাই বুলি কৈছে টাৰ্ণিং চাৰ্ণিং আছে অকুৱা পোকা আছে কিন্তু মানে কি একদম প্লেইন হয় ইয়াৰ পৰা উঠি নাই আৰু পাহাৰৰ ওপৰত এতিয়া বেছি সময় নালাগে স্পীডো ভাল মেইনটেইন হৈ আছে 90-100ত যাই আছোঁ বাকী টেনশ্যন নাই এতিয়া বাকী দুৰ্ভোগ নামৰ চহৰখন এৰি থৈ আহিলোঁ এতিয়া মানে বেলেগ আৰু পাহাৰৰ ৰাস্তাত যাব লগা দৰকাৰ নাই এতিয়া সোনকালে যাই থাকোঁ নহ'লে আকৌ ৰিটাৰ্ণ হওঁতে দেৰি হৈ যাব বাকী ইয়াতে পাৰ্মিট চেক কৰাব লগা আছিলে পাৰ্মিট চেক কৰালোঁ এণ্ট্ৰি কৰালে ইয়াত এজনৰ নাম্বাৰ আৰু এজনৰ নাম দিলে হৈ যায় বাকী ইয়াতে পাৰ্মিট চাৰ্মিট গোটেইখিনি দেখাই দিলোঁ এতিয়া আৰু বেছি দূৰ নাই আৰু পেংগং পাব পেংগঙলৈকে যাই থাকোঁ আজি লেহ লাডাখৰ যোনটো সপোন আছিলে লেহ লাডাখৰ আজি অন্তিমটো দিন হৈছে মানে অন্তিমটো ডেষ্টিনেশ্যন হৈছে পেংগং লেক কালি খাৰডুংলা আছিলে টপ অফ দি ৱৰ্ল্ড সেইটো গ'লোঁ সেইটো এটা এচিভমেণ্ট এটা পালোঁ এতিয়া নেক্সট আছে আজি পেংগং লেকৰ যোৱাৰ পিছত মানে একো মানে আমাৰ ডেষ্টিনেশ্যন খতম হৈ যাব এইবাৰৰ কাৰণে নেক্সট টাইম আৰু আহিম 2 বছৰমান পিছত এবাৰ নেক্সট টাইম আহিলে উমলিংলা স্পিতি চব মানে কমপ্লিট কভাৰ কৰি কিনে যাম এইবাৰ অলপ প্ৰব্লেম হৈ গ'ল মানে মোৰ বুলি নহয় ইহঁতেও নাযায় এইবাৰ কভাৰ নকৰে কাৰণ লেহ লাডাখ জেগাটো একবাৰতে কভাৰ কৰা জেগা নহয় এইটো চাব লগা জেগা বহুত আছে একবাৰত কোনেও কাৰো পচিবল নহয় আপুনি পাৰিব একবাৰত কভাৰ কৰিব আপুনি 2 মাহ 3 মাহৰ যদি আপুনি কিবা জব কৰে বা যদি আপুনি এনেও একো জব নকৰে বা এনেও থাকে আপুনি 2 মাহ 3 মাহৰ আপুনি মানে টাইম লৈ কিনে আহিব লাগিব 2 মাহ 3 মাহৰ এতিয়া টাইম লৈ কিনে আহিব নোৱাৰে মানে পৰাটো সম্ভৱ নহয় মোৰ আছে অফিচৰ পৰা মই 15 দিনৰ ছুটি লৈ আহিছিলোঁ এতিয়া ছুটি মোৰ 15 দিন খতম হৈ আহিছে মানে বেছি দিন নাই আৰু 2 দিন নে 3 দিন আছে আজি 13 নম্বৰ নে 12 নম্বৰ দিন আৰু খুব বেছি হাৰ্ডলি 2-3 দিন আছে এতিয়া মই এটা কথা ভাবি আছোঁ যে মই দিল্লীলৈকে যাওঁ ট্ৰেভেল কৰি কিনে বাইক লৈ কিনে কালি ৰূপদা আৰু মই বেতালদাহঁতে পাহালগাম চালগাম গোটেইখিনি জেগাখিনি দেখাব আৰু বেতালদাহঁতৰ মানে কি টাইম লাগিব দিল্লী পাওঁতে 5-6 দিন লাগি যাব দিল্লী পাওঁতে বা 4-5 দিন লাগি যাব দিল্লী পাওঁতে এতিয়া মই ৰূপদাই ভাবিছোঁ যে আমি ৰাতিপুৱা 4:30-5টা মানত ৰাইড আৰম্ভ কৰিম সদায় এই মানে কালি কৰি কিনে কালি শ্ৰীনগৰলৈকে যাম যদি টাইম বেছি থাকে তেতিয়াহ'লে জম্মুলৈকে যাম আৰু যদি টাইম নাথাকে শ্ৰীনগৰত ষ্টে দিম পৰহি আকৌ শ্ৰীনগৰৰ পৰা ডাইৰেক্ট দিল্লী মাৰিম 650-700 কিলোমিটাৰমান হয় বেছি মানে পাহাৰীয়া এৰিয়া নাথাকিব শ্ৰীনগৰৰ পৰা আমি ট্ৰাই কৰিম যে শ্ৰীনগৰৰ পৰা দিল্লী পাবৰ কাৰণে দিল্লীত যাই কিনে লগা হ'লে এদিন ৰেষ্ট কৰি কিনে ট্ৰেইনত উঠি কিনে বাইক ট্ৰেইনত পাৰ্চেল কৰি কিনে ঘৰত পঠিয়াম কাৰণ
মোৰ ইচ্ছা আছিলে মই বাইক লৈ কিনে আহিছোঁ বাইক লৈ কিনে যোৱাৰ কাৰণে কিন্তু মোৰ অফিচৰ মোৰ ছুটিটো একদম নিমিলিলে সেইটো কাৰণে মোৰ প্ৰব্লেম হৈ গ'ল হ'ব এতিয়া যি নাই যি কি নহওক আহিম নেক্সট টাইম ভালকৈ ছুটি লৈ আহিম 1 মাহ 1.5 মাহৰ আহি কিনে কমপ্লিট স্পিতি ভেলী নুব্ৰা ভেলী যি আছে কমপ্লিট গোটেইখিনি মানে খতম কৰিম উমলিংলা পাছটো যোনটো হায়েষ্ট মটৰেবল ৰ'ড হয় ৱৰ্ল্ডৰ এইবিলাক গোটেইখিনি কভাৰ কৰিব ট্ৰাই কৰিম এতিয়া এইবাৰ মোৰ নিমিলিব আৰু মানে কি জবটোতো আপোনাৰ এবাৰহে আহে এইবিলাক আগলৈ আহি থাকিব চাকৰিটো মানে হাতৰ পৰা গুচি গ'লে প্ৰব্লেম হৈ যাব চাকৰি থাকিব পইচা আহি থাকিব এনেকৈ ঘূৰি থাকিব পাৰিম যদি চাকৰিয়ে নাথাকে ঘূৰিবও নোৱাৰিম ফুৰিবও নোৱাৰিম মানে না ঘৰকা না ঘাটকা মানে মাজত থাকি যাম আৰু একো নাই আপোনালোকে বেয়া নাপাব আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ উল্টা পুল্টা একো বেয়াকৈ কমেণ্ট নকৰিব কাৰণ মোৰ এইটো লাইফৰ ফাৰ্ষ্ট ৰাইড আছিল মই বোলে ৰাইড কৰি কিনে মই অৰুণাচল গৈছোঁ ফাৰ্ষ্ট সেনেকুৱা সেইটোও নহয় ফাৰ্ষ্ট কৰিছোঁ লাইফত ৰাইড তাকো ডাইৰেক্ট লেহ লাডাখ মাৰিছোঁ মানে মই যে আহি যে পাইছোঁ মোৰ নিজৰে বিশ্বাস হোৱা নাই যে মই লেহ লাডাখ আহি পাইছোঁ অকলে বাইক চলাই কিনে সেইটো মোৰ কাৰণে বহুত ডাঙৰ এটা এচিভমেণ্ট হয় আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে একো বেয়াকৈ মানে কথাটো ভাবি নল'ব জাষ্ট মোৰ অফিচৰ ছুটি নিমিলিল কাৰণে সেইটো প্ৰব্লেম হৈ গ'ল সেইকাৰণে মই বাইকটো মানে দিল্লীৰ পৰা ট্ৰেইনত পাৰ্চেল কৰি ট্ৰেইনতে উঠি কিনে গুচি যাম গুৱাহাটীলৈকে আৰু ছেইম ৰাস্তা ছেইম ৰোড আৰু মানে কিমান সেয়া কৰিম আৰু মানে ট্ৰেভেল কৰিম কিমান আৰু ব্লগিং কৰিম সেইবিলাক ৰাস্তাতে ব্লগিং কৰাটো ডাঙৰ কথা নহয় এতিয়া মেইন প্ৰব্লেমটোতো গম পালে আপোনালোকে মেইন প্ৰব্লেমটো ক'লোৱে তাৰপাছত আপোনালোকে কোঅপাৰেট কৰক অলপ নেক্সট টাইমৰ পৰা এনেকুৱা ভুল নহয় আৰু বাইক লৈ আহিম বাইক লৈয়ে যাম এইটো ফাৰ্ষ্ট ৰাইড আছিলে আৰু মোৰ টাইম নিমিলিলে বাকী একো নহয় এতিয়া যাই থাকোঁ বৰ্তমান আহি পালোঁ পেংগং লেক আৰু সেই লেকটো আছে মোৰ চকুৰ সন্মুখত দ্য কালাৰ চেঞ্জিং লেক বৰ্তমান হৈ আছে ব্লু কালাৰ আৰু গ্ৰীণ কালাৰ আপোনালোকে ধুনীয়াকৈ এটা শ্বট চাই লওক ফিল মজা কাকা ক'ৰ পৰা আহি গ'লোঁ সাহস লাগে সাহস লাগে বাকী যদি সাহস থাকে আপুনি চব কৰিব পাৰিব যদি সাহস নাই ঘৰত বেল্টি থাকিব এইটো পেংগং লেকৰ মেইন জেগাটো আহি পালোঁ মেইন জেগা তাতেতো জাষ্ট এনেই ৰখিছিলোঁ অলপ ওপৰতে মেইন জেগাটো আহি পালোঁ চাওক মেইন জেগাটো য'ত চবেই স্কুটাৰখনত বহি কিনে ফটো উঠে আৰু এই 3টা ছিট আছে আপোনালোকে দেখা পাইছে এই ছিট 3টাত বহি কিনে বহুতে ফটো উঠে ভিডিঅ' বনায় আমিও বহিম ইয়াতে এতিয়া অলপ ফটো চটো উঠিম বাকী তাতে ফটো চটো ধুনীয়াকৈ উঠি ল'লোঁ ধুনীয়া একদম ভিউটো ধুনীয়া আহিছে ফটোৰ বাকী দুটা কেনে লাগিল পানী খাই থাকোঁ এনি টাইম পানী খাই থাকিব অক্সিজেনটো কমি গ'লি হয় নেকি পানীটো খাই থাকিব আপোনালোকে ইয়াতে আহিলে একচিপকৈ বেছি নাখাব বেছি খালে উশাহটো বেছি ফুলি যায় একচিপকৈ খাই থাকিব বাকী ফটো ধুনীয়া হ'ল পানীটো ধুনীয়া নীলা হৈ আছে আৰু বাকী এতিয়া আপোনালোকে এটা ড্ৰোন শ্বট চাই লওক কাৰণ পেংগং আহিছোঁ ড্ৰোনটো উৰাবই লাগিব এতিয়া আপোনালোকে এটা ড্ৰোন শ্বট চাই লওক ওলাই আহিলোঁ তাতে একো নাখালোঁ দুৰ্ভোগ নামৰ জেগা এটা আছে সেই টাউন এখন ইয়াতে আহি কিনে এইখন ৰেষ্টুৰেণ্টখনত ৰখিছোঁ এতিয়া ইয়াতে মই চিকেন অৰ্ডাৰ দিছোঁ আৰু ৰাইচ অৰ্ডাৰ দিছোঁ এতিয়া খানাটো খাই কিনে ওলাই দিম আৰু চাগে 100 কিলোমিটাৰমান বাকী আছে নেকি বাকী পেংগং লেকত ভালকৈ ঘূৰিলোঁ ভাল লাগিল মানে আজি ৰাইডটো কমপ্লিট হৈ গ'ল লেহ লাডাখ ৰাইডটো গোটেই কমপ্লিট হৈ গ'ল এতিয়াৰ কাৰণে এইবাৰৰ কাৰণে মানে যি হিষ্ট্ৰী মানে যি মানে প্লেন কৰি আহিছিলোঁ গোটেইখিনি ক্লিয়াৰ হৈ গ'ল এতিয়া কালি হোম ৰিটাৰ্ণ ষ্টাৰ্ট হৈ যাব কালি সোনকালে ওলাম মই অলপ ৰাতিপুৱা
4:30 5টা বজাতে মই ওলাম ৰুমৰ পৰা বাইক ষ্টাৰ্ট দিম সিহঁতে অলপ দেৰিকৈ আহিব বুলি কৈছে আমি সোনকালে অলপ ষ্টাৰ্ট কৰিম তেতিয়া সোনকালে অলপ জেগা কভাৰ হ'ব এতিয়া খানাটো খাই লওঁ কি খানা অৰ্ডাৰ দিছোঁ দেখাই আছোঁ খানা আহি গৈছে মই ভেজ ফ্ৰাইড ৰাইচ আৰু চিকেন ল'লোঁ বাকী আপোনাৰেও খানাত মাখি পৰি আছে পিছত আৰু কিবা হেৰি ৱেৰ পাই লৈ কিনে খাম বাকী আপোনাৰ কি চিকেন ফ্ৰাইড ৰাইচ আৰু পনীৰ খাব মানে কি মিলাইছে আপুনি তাৰ পৰা ওলাই আহিলোঁ খানা চানা খাই কিনে মই মটৰ ব্লগিং কৰা নাই মানে অল্টিটিউডৰ কাৰণে গোপ্ৰটোৰ বেটাৰীটো ড্ৰেইন হৈ গৈছে গোটেই চাৰ্জ দি আছোঁ কিন্তু চাৰ্জ লোৱা নাই ড্ৰেইন হৈ গৈছে গোটেই এতিয়া চাগে তলত যাই পালেহে ঠিক হ'ব সেইকাৰণে গোপ্ৰটো খুলি কিনে থৈ দিছোঁ বেকাৰ লাগি হেলমেটত লাগি থকাতকৈ খুলি কিনে বেগৰ ভিতৰত থৈ দিছোঁ আৰু জাষ্ট অলপ আগতে চাংলা পাছটো পাৰ কৰি আহিলোঁ আৰু কিমানমান আহিলোঁ টোটেল অঁ আৰু 50-40 মান থাকিব লাগে অঁ নে 50 মান আহিলোঁ কিজানি কিমানমান থাকিব লাগে 50 কিলোমিটাৰমান আহিলোঁ বাকী কি ক'ম আৰু মানে কি ভাগৰ লাগি গৈছে এইখিনি আহি সেইকাৰণে অলপ ৰেষ্ট দিছোঁ আহি কিনে বাকী সিহঁতে চাগে তাতে চাংলা বাছত ৰখিছে নেকি সেইকাৰণে আমি আহি কিনে ইয়াতে ৰখিছোঁ অলপ পানী চানী খাওঁ চব একে মানে কি যোন যেনেকৈ পাৰে সেনেকৈ আহিছোঁ আৰু আগ পিছ কৰি কিনে মানে একে জেগাত চবেই ৰখিলে বহুত টাইম গৈছে এতিয়া আমি ৰখিছোঁ 5 মিনিট ৰেষ্ট ল'ম পানী খাম পানী খাই কিনে ইয়াৰ পৰা ওলাই যাম বৰ্তমান আহি পালোঁ কি জেগা বা এইটোৰ নাম ভৈয়াম নেকি মানে শান্তি আছে শান্তি শক্তি জেগাটোৰ নাম শক্তি হয় আহি কিনে ইয়াতে চাহ তাহ খাওঁ অলপ বাকী নিপুদা মুখখন ঠিকে আছে বাকী ভৰি কি হ'ল আপুনি ভৰি নামে দিছে কিন্তু এটা কথা য'তে যিমান পানী আহিছিল আহাতে কিন্তু নহয় নহয় আহাতে কি হৈছে যেতিয়া যোনখিনি জেগাত খতম হয় খালান হৈ গৈছে সেইখিনি জেগাত আৰু পানী কিবা ৰঙা পানী আহি আছে গম পাইছোঁ বৰফ গলাৰ কাৰণে কেম্পা কাঞ্চন তাল মাৰি ধৰি আছে এতিয়া কাঞ্চন মানে পুৰা তাল মাৰি ধৰি আছে চাহ তাহ খাওঁ চাহ তাহ খাইছোঁ অলপ মানে আৰাম পাম বাকী ভাতকেইটা খালোঁ ভাতকেইটা খাই একো শান্তি পোৱা নাই মানে কি একদম ভাল নহ'ল আজি খোৱাত এতিয়া চাহ তাহ খাওঁ চাহ তাহ খাই কিনে অলপ ৰেষ্ট লওঁ ৰেষ্ট লৈ কিনে ওলাই দিম আৰু গোপ্ৰটো জানে ভিতৰত ভৰাই থৈ দিছোঁ বেটাৰী ড্ৰেইন হৈ গৈছে পিছে চাহ খাই আছোঁ অ' বাকী ছাৰ গোটেই নাখব আমি জিমদাও আছোঁ মই আছোঁ আপুনিও আছে চবেই চাহ খাব লাগিব না বেছি চাহৰ কাপ দেখা নাই ষ্টক দেখা নাই গা পা ধুই কিনে অলপ শুই দিছিলোঁ টোপনি আহি গৈছিলে জানে ইমান পাহাৰৰ মাজে মাজে গাড়ী চলাই কিনে বাইক চলাই কিনে যেতিয়া ৰুম আহিব গা চা ধোৱাৰ পিছত এটা ধুনীয়া টোপনি আহে খোৱা লোৱাটো তাতে কৰি আহিছিলোঁ ইমান এটা খাচ নহ'ল আজি খোৱাটো মানে ভাল নাপালোঁ খানাটো ভালকৈ মানে চিকেন আৰু ফ্ৰাইড ৰাইচ লৈছিলোঁ মানে ভালকৈ কি হ'ল ফ্ৰাই নহ'ল নে কি নহ'ল মানে খাই শান্তি নাপালোঁ এতিয়া বেছি মানে দেৰি নকৰোঁ ভিডিঅ'টো এণ্ড কৰোঁ কালি ৰাতিপুৱা 5টাত ওলাই যাম মই আৰু ৰূপদা বাকী বেতালদা আৰু নিপুদা অলপ দেৰিকৈ যাব মই আপোনালোকক কৈছোঁ মোৰ অফিচৰ মানে অলপ প্ৰব্লেম হৈ গ'ল মই 15 দিনৰ ছুটী লৈ আহিছিলোঁ এতিয়া ইফালে টাইমটো বেছি এক্সটেণ্ড হৈ গ'ল কাৰণে প্ৰব্লেম হৈ গ'ল কালি যাম এতিয়া টাৰ্গেটটো জম্মুলৈকে ৰাখিছোঁ ইয়াৰ পৰা যদি জম্মু যাই নাপাওঁ 5টা বজাত ষ্টাৰ্ট কৰিম ৰাতিপুৱা একদম আৰ্লি মৰ্ণিং যদি জম্মু যাই নাপাওঁ শ্ৰীনগৰতে ষ্টে কৰি দিম যদি শ্ৰীনগৰ যদি 1টামান বজাত যদি পাই যাওঁ ৰাতিপুৱা 5টাত ওলাই কিনে তেনেহ'লে জম্মু আৰামছে মাৰিব পৰা যাব কাৰণ 1টা বজাৰ পৰা 7টা বজালৈকে বহুত টাইম থাকিব 5-6 ঘণ্টা থাকি যাব 7 ঘণ্টাও মানে ল'ব পাৰি আৰু বাকী 200 কিলোমিটাৰৰ কাৰণে টেনশ্যন নাই ইমান এটা এতিয়া ভিডিঅ'টো বেছি দীঘল নকৰোঁ বঢ়িয়াকৈ শুই যাওঁ বাকী কি ক'ম আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ অলপ শ্বেয়াৰ কৰিব আৰু ভিউজবোৰ অলপ উঠাব ট্ৰাই কৰি আছোঁ মই মানে ভাল কণ্টেণ্ট দিব ট্ৰাই কৰি আছোঁ অলপ ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰি দিব ছাপোৰ্ট কৰি যাব আগৰ পৰা যেনেকৈ ছাপোৰ্ট কৰি আহিছে বাকী হ'ব গুড নাইট